লৰাই নাকান্দে নেকি? আমাৰ সমাজত সঘনাই উত্থাপিত এটা প্ৰশ্ন। তাৰ উত্তৰত আমি কওঁ লৰাই নাকান্দে, কান্দিব নাপায়, ছোৱালী নেকি কান্দিবলৈ। এইদৰে কৈ আমি সিহঁতৰ শিশু মনটোত ল'ৰা ছোৱালীৰ মাজৰ বিভেদৰ সৃষ্টি কৰোঁ। ক'ব নোৱাৰাকৈ হওক বা ধেমালিৰ চলতেই হওক আমি এনেদৰে সিহঁতক বুজনি দিওঁ। তাৰ ফলাফল কি হ'ব পাৰে সেই বিষয়ে আমি ভাবি নাচাওঁ। নমস্কাৰ, মই নন্দিতাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ। আমি আমি এইদৰে কথা কওঁ সিহঁতক, সেই কথাবোৰে সিহঁতৰ শিশু মনটোত ক্ৰিয়া কৰে। ফলত ল'ৰা ছোৱালীৰ মাজৰ যিটো পাৰ্থক্য সেইটো দিনে দিনে দৃঢ় হৈ পৰে। পিছত যেতিয়া সিহঁতি ডাঙৰ হয় আমি যিমানেই চেষ্টা কৰোঁ, কিন্তু সিহঁতৰ মাজত থকা যিটো বিভেদ, ল'ৰা ছোৱালীৰ মাজত থকা যি পাৰ্থক্য, সি লাহে লাহে বেছি বহল হৈ যায়। আমি চেষ্টা কৰিলেও তাক আমি আঁতৰাব নোৱাৰোঁ। তেতিয়া আমি যিমানেই কওঁ ল'ৰা ছোৱালী একে, ল'ৰা ছোৱালী সমান, ছোৱালীক সন্মান কৰিব লাগে, ল'ৰা ছোৱালীৰ মাজৰ পাৰ্থক্য নাই, কেৱল শাৰীৰিকগতভাৱেহে ল'ৰা ছোৱালী বেলেগ, তেতিয়া সিহঁতি কেতিয়াও মনেৰে মানি নলয়। এইখিনিতে মোৰ এটা প্ৰশ্ন উঠিছে বা প্ৰশ্ন এটা উত্থাপন হয় যে সন্তান হিচাপে আমি কিয় সিহঁতক অকল সন্তান হিচাপে আমি কিয় সিহঁতক ডাঙৰ দীঘল কৰিব নোৱাৰোঁ? তাত কিয় আমি ল'ৰা ছোৱালীৰ মাজৰ পাৰ্থক্য আনি দিওঁ? মানুহ হিচাপে মানুহৰ কিছুমান ইনষ্টিংক্ট বা সহজাত প্ৰবৃত্তি থাকে, যেনে সুখ দুখ, খং ৰাগ আদি। ল'ৰাবিলাকক আমি ইয়াৰ পৰা কিয় বঞ্চিত কৰোঁ? মানুহ যেতিয়া দুখ কষ্টত পৰে বা দুখ কষ্ট অনুভৱ হয়, তেতিয়া এখন কান্ধৰ প্ৰয়োজন হয়, যাতে দুখ কষ্টখিনি ভগাই ল'ব পাৰে। নহ'লে আনৰ দুখ কষ্টক অনুভৱ কৰিব নোৱাৰি বা বুজি পাব নোৱাৰি। ল'ৰা ক্ষেত্ৰত আমি কি কৰোঁ, ইয়াৰ পৰা সদায় সিহঁতক আমি আঁতৰাই ৰাখোঁ। তাৰ বাবে জানো আমি দায়ী নহয়? তেতিয়া আমি কি কওঁ, ল'ৰাই বুজি নাপায়, ছোৱালীহে বুজি পায়। ছোৱালীয়ে কিয় বুজি পায়? কাৰণ ছোৱালীয়ে সৰুৰ পৰা ওচৰৰ পৰা এইখিনি প্ৰত্যক্ষ কৰে, অনুভৱ কৰে আৰু সহমৰ্মী হয়। সেইকাৰণে ছোৱালীয়ে বুজি পায়। ল'ৰা ছোৱালীৰ মাজত আচলতে এই পাৰ্থক্যটো আমি সৃষ্টি কৰাটো উচিত নহয়। আগৰ দিনৰ কথা বেলেগ আছিলে, চিন্তা ভাৱনা সীমিত আছিলে, শিক্ষা দীক্ষা নাছিলে, সমাজৰ পৰিসৰো সীমিত আছিলে। কিন্তু আজিকালিতো তেনে নহয়। আপুনি যি শিক্ষা বা যেনে ধৰণেৰে আপুনি আপোনাৰ সন্তানক ডাঙৰ দীঘল কৰিব, ঠিক তেনেদৰে সিহঁতি শিকিব বা গ্ৰহণ কৰিব। আপুনি যি ভাবে বা অনুভৱ কৰে, সেই একেই ভাৱ যদি আপোনাৰ ল'ৰা সন্তানে বা ছোৱালী সন্তানে বা আপোনাৰ স্বামী অনুভৱ কৰে, তেতিয়াহ'লে সমাজৰ গোটেই দৃষ্টিভংগীটোৱে সলনি হৈ যাব। সকলো যে সমান, সেই কথাষাৰ সমাজৰ বাবে এক মূল মন্ত্ৰ হৈ পৰিব। সকলো মানুহ সমান, সকলোকে সমান জ্ঞান কৰিব লাগে, সকলোকে সম অধিকাৰ দিব লাগে, এই যে আমি কথাবোৰ কওঁ, অনুভৱৰ ক্ষেত্ৰত আমি পৃথক আচৰণ কিয় কৰোঁ? আচলতে আমি সিহঁতক, ল'ৰা ছোৱালীক সদায় একে হিচাপে সমদৃষ্টিৰে এটা জ্ঞান কৰিব লাগে। নহ'লে সিহঁতৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো লাহে লাহে দৃঢ় হৈ আহি থাকে। ল'ৰা ছোৱালীক সমান যিদৰে জ্ঞান কৰিব লাগে, ঠিক তেনেদৰে সকলো মানুহৰে অনুভৱ একে, ভাৱধাৰা একে, কিন্তু তাক প্ৰকাশ কৰাৰ দৃষ্টিভংগী, যিটো ৱে অফ এক্সপ্ৰেছন বুলি আমি কওঁ, সেইটো বেলেগ বেলেগ। মানুহ বিশেষকৈ বেলেগ বেলেগ হয়। ধৰক কিছুমানে মনৰ কথা কৈ মনটো পাতল কৰে বা কিছুমানে মনৰ ভিতৰতে ৰাখি থয়, কাকো ক'ব নোৱাৰে। কিন্তু অনুভৱটো প্ৰকাশ কৰাৰ অধিকাৰৰ পৰা আচলতে আমি কাকো বঞ্চিত কৰিব নালাগে। আজিকালি এষাৰ কথা বেছিকৈ ওলায় যে ল'ৰা ছোৱালী, যাৰ ঘৰত মানে ছোৱালী নাথাকে, যে মোৰ ছোৱালী নাই, বুঢ়া বয়সত কোনে চাব, ল'ৰাই নাচায়, ল'ৰাই মাক দেউতাকক বুজি নাপায়, সিহঁতি চেনচিটিভ নহয়, বুঢ়া বয়সত চাব জানো? এই কথাবোৰ কৈ আচলতে আমি সিহঁতক মনত কষ্ট দিওঁ বা আঘাত দিওঁ। এই কথাবোৰ কৈ আচলতে এই কথাবোৰ যুক্তিহীন কথা। আপুনি আপোনাৰ যিদৰে আপোনাৰ সন্তানক ডাঙৰ দীঘল কৰিছে, সংস্কাৰ দিছে, মূল্যবোধ শিকাইছে, ঠিক তেনেদৰে সিহঁতি সেয়া শিকিব, তাক গ্ৰহণ কৰিব। আপুনি এনেদৰে কৈ সিহঁতৰ মনত বিভেদৰ সৃষ্টি কৰিছে আৰু লগতে নিজে যি শিক্ষা দিছে তাৰ ওপৰত প্ৰশ্ন তুলিছে। সেইটো আচলতে আমি কৰিব নালাগে। ল'ৰা ছোৱালী সকলো সমান হিচাপে আমি জ্ঞান কৰিব লাগে। এই কথাষাৰ যদি সকলোৱে বুজি পায়,
তেতিয়াহ'লে সমাজক এখন সুন্দৰ সুস্থ সমাজ আমি আমাৰ সন্তানক দিব পাৰিম, যাৰ দ্বাৰা য'ত কাৰো আক্ষেপ নাথাকিব যে মোৰ ল'ৰা নাই বা মোৰ ছোৱালী নাই। সন্তান হিচাপে আপুনি সিহঁতক ডাঙৰ দীঘল কৰক, সেই একেধৰণৰ শিক্ষা মূল্যবোধ দিয়ক, মৰম চেনেহ ভাল পোৱা মানৱতাবোধ সন্মান শিকাওক, এখন সমঅধিকাৰ দিয়ক আৰু এখন এনে কাম দিয়ক মজবুত আৰু সাহসৰ ইজনে সিজনক যাতে সুখ দুখবোৰ ভগাই ল'ব পাৰি। যদি মোৰ কথাখিনি ভাল পালে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো প্ৰেছ কৰিব বুলি আশা কৰিলোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।